हेलो फ्रेंड्स की खबर आपनालोकर आमार खबर भाले आरो ए आमी पूजात जाबोले उलाइसु आरो मोर लगत मोर माउ जाबो आरो आमी कोत कोत पूजा चाও आपनालोকক देखाम आरो आपनालोके भिडिओটো हेखলৈ চাই থাকিব आमी पूजात सेवा কৰিব যাও অষ্টমী পূজা आरो এই ভালে আছে মা মাই কিবা কোৱা কি কোত যাব আমি পূজা চাব যাও এতিয়া পূজা সেৱা কৰিবৰ কাৰণে অষ্টমী পূজা বলক ভিডিওটো চাই থাকিব বইছো নয় ভাই এইখন হৈছে চেৰাপ ভাটিৰ পূজা আঠজনগৰৰ আমাৰ ঘৰৰ ওচৰতে ইভিনিং আমি আকৌ উলালো পূজা চাব আৰু লগত মাও আছে আৰু হাজবেণ্ড আছে আৰু এইখন হৈছে ৰিহাবাৰীৰ পূজা ভিতৰত সোমাও মানুহৰ ভিৰ আছে আৰু তাত কিবা প্ৰগ্ৰেমো হৈ আছে আপোনালোকে ভিডিওটো চাই থাকিলে গম পাব কি আছে আমিও গম নাপাওঁ ভিতৰত গ'লেহে গম পাম কি চলি আছে তাত আৰু যিমান পাৰো আপোনালোকক পূজাবোৰ দেখাই যাব চেষ্টা কৰিম বহুত ভিৰ আছিল মানুহৰ আৰু আমি ভিতৰত সোমালো আৰু আপোনালোকক দেখাম এই যে প্ৰতিমাখন দেখিছে এইখন হৈছে মুকুতাৰ প্ৰতিমা মুকুতাৰে বনাইছে দেখাইছো আপোনালোকক অলপ ওচৰত যাই দেখাম কাৰণ দূৰৰ পৰা দেখা নাপায় এই প্ৰতিমাখন গোটেই প্ৰতিমাখনে মুকুতাৰে বনাইছে আপোনালোকে চাওক খুব ধুনীয়া লাগিছে এতিয়া আমি উলাও বহুত ভিৰ আছে আৰু বেলেগতো যাও পূজা চাব দেখিছানে মানুহ কিমান আছে মানে ইয়াত গানৰ প্ৰগ্ৰেম এটা হৈ আছে আৰু তাত মানুহবিলাকে জুম লাগি চাই আছে আমি এতিয়া উলাই আছো ইয়াৰ পৰা আমি ৰিয়াবৰী পূজা চালো আৰু এতিয়া আমি কিবা খাব আহিছো তাৰ পিছত আকৌ আমি বিষ্ণুপুৰৰ পূজাত যাম আৰু যাম সবতে পূজাত গুৱাহাটীৰ যিমান পাৰো আপোনালোকে চাই থাকিব ভিডিওটো আৰে মা আৰু হাজবেণ্ড আছে আমি খোজকাঢ়ি আহি আছো যিহেতু ইয়াত পাৰ্কিঙৰ ব্যৱস্থা নাই বহুত গাড়ী আছে সেইকাৰণে মই কথাবিলাক চিঞৰি ক'ব লগা হৈছে কাৰণ মাইকৰ কাৰণে শুনা নাপায় এয়া হৈছে নাগাৰাৰ নাম চেৰাভাটিৰ পূজাত আমি আকৌ আহিলো অকণমান নাগাৰাৰ নাম আপোনালোকে উপভোগ কৰক তাৰ পিছত আমি আকৌ পূজা দেখাম আপোনালোকক
দেৰিকৈ ল'ম এইফালে ব'লা ধ্যান কি পূজা কি নাম পূজা ধ্যান কি পূজা ভাস্কৰ নগৰে মই কিন্তু পূজাখনৰ নাম কি এইটো গম নাপাওঁ ৰখা পাহাৰতলি পাহাৰতলি কালা পাহাৰতলি এইখন পূজা হৈছে কালা পাহাৰতলি এইফালে মা আৰু আণ্টিক চাওঁ গোটেই পূজাখন এনেকৈ হাতত ধৰিয়ে শেষ কৰি দিলে দুজনে পানী সুধা পানী কৰে আমি ইয়াতে গোটেই কাটাই ৰাতি গৈছে আমি ইয়াতে হেৰি মানুহ আছোঁ চব শিক্ষিত মানুহ চব বয়সীয়া মানুহ আৰু আমি বয়া ধান্দাৰ মানুহ কোনো মানুহ নাই চব এইটো এটা ভাইলি এতিয়া আমি ভাস্কৰ নগৰৰ পূজাত যাই আছোঁ ঘূৰিয়ে কাটছি মোক ঘূৰিয়ে কাটছি চেনেলে কাটছিলে আকৌ ঘূৰিয়ে কাটছি এয়া আমি ভাস্কৰ নগৰৰ পূজাত আহিছোঁ আপোনালোকে মাহঁতে ঘৰক মানুহ কিমান আছে চাওক আমি এতিয়াও ভিতৰত সোমাব পৰা নাই মানুহৰ ভিৰ কিমান আছে চাওক মই কোনোমতে ভিডিঅ'টো কৰি আপোনালোকক দেখাই আছোঁ ভিতৰত এনেকুৱা এটা বস্তু আছে যিটো বস্তু চাবৰ কাৰণে মানুহে এনেকুৱাকৈ শাৰী পাতি আহিছে বহুত দূৰৰ পৰা আৰু বেলেগতকৈ বেলেগ এটা বস্তু দেখা পাব আৰু সেই বস্তুটো দেখাৰ লগে লগে আপোনালোকৰো মনটো ভাল লাগি যাব আৰু মই দেখা নাই বাৰু এতিয়া যামহে ভিতৰত কিন্তু দূৰৰ পৰাতো মই দেখিছোঁ সেইকাৰণে মই গম পাইছোঁ বলক আপোনালোকে কি বস্তু এইটো চাওক আপোনালোকে বিশেষ একো কৰিব নালাগে কেৱল হাতযোৰ কৰি ভগৱানক প্ৰাৰ্থনা কৰক আৰু মই নকলেও আপোনালোকৰ নিজে নিজে ভগৱানক এনেকৈ প্ৰাৰ্থনা কৰিবই দেখাৰ লগে লগে আপোনালোকে চাওক जलाटवी गगच्चर प्रवाह पावितस्तरे गलेवलम्ब्य लम्बिताम्बुजङ्गं कपालिकां डमट्टमट्टमन्निनादमट्टमर्वयुच्चकार चण्डताण्डवं तरोतु न शिवम् जटाकटाः सम्भ्रमब्धमन्निलिम्पगच्छन्ति तिरोलवीचि वल्लरी विराजमानमोघरज्ज्वलल्ललाटकट्टव्यापके किशोरचन्द्रशेखरे रतिक्तुमिच्छणम् ॐ नमः शिवाय
रतिप्रमोदमानमानसे कृपाकटाक्षतोरणी विरुद्धदुर्धरापदि क्वचित् दिगम्बरे मनो विनोदमेतु वस्तुनि गगज्जल प्रवाह पावितस्तरे कलेवलम्ब्य लम्बिताम्बुजङ्गं कपालिकामट्टमट्टमन्निनादमट्टमर्वयच्चकार चण्डताण्डवं तनोतु न शिव शिव जटाकटाः सम्भ्रमब्धमन्मलिन्दगज्जरि तिरोलवीचि वल्लरी विराजमानभूतभद्रगद्दगद्दगज्ज्वलल्ललाटभट्टव्यापके किशोरचन्द्रशेखरे এইখন সাউথ ইণ্ডিয়াৰ ষ্টাইলত দুৰ্গা মূৰ্তিটো সজাইছে চাওক। এইখন হৈছে ৰিহাবাৰীৰ পূজা। ৰিহাবাৰী বিলপাৰৰ অৱস্থিত পূজা। আৰু এইবিলাক কাগজবিলাকত কি লিখিছে আমি যাই চাওঁ বলকচোন, আপোনালোকেও চাওক। চাইনবোৰ্ডখন কিমান দেখুৱাব না এনেকৈ কাগজবিলাকত লিখি লিখি দিছে। এই পূজাখনো অলপ ইউনিক কৰিছে, আপোনালোকে দেখিছেই ধুনীয়াকৈ কাগজবিলাকত লিখি দিছে। বলক আৰু এখন ইউনিক পূজা চাবলৈ যাওঁ, ভিতৰত সোমাওঁ এতিয়া, আপোনালোকেও বলক। এই পূজাখনত মানে আগতে আমি ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী ইয়াত ধুনীয়াকৈ সজাইছে, যিবিলাক সামগ্ৰী মানে এতিয়া বিলুপ্ত পথত। যেনে টৰ্চটো এতিয়া কিছুমানৰ ঘৰত হয়তো থাকিব পাৰে, কিন্তু বহুতৰে ঘৰত নাই, যেনে আমাৰ ঘৰতো নাই। লেম্প, তাৰপিছত বঠি আৰু এনেকুৱা বহুত বস্তু, ৰেডিঅ', টিভি, এনেকুৱা কেমেৰা, এনেকুৱা কিছুমান বস্তু ধুনীয়াকৈ ইয়াত সজাইছে। আৰু এইফালে চাওক এইবিলাক দমকল আছে, বিচনী আছে, আৰু এইফালেও আছে, মই দেখাই আছোঁ ৰ'ব, মানুহ আছে কাৰণে মই অকণমান এইফালে ঘূৰাই দিছোঁ কেমেৰাটো। লুডু আছে, এইবিলাক ধুনীয়াকৈ খেলা সামগ্ৰী। এইবিলাক বস্তু মানে আগৰ দিনত খুব ব্যৱহাৰ হৈছিল, আৰু বৰ্তমান এতিয়া হয়তো দুই এঘৰ মানুহৰ ঘৰত থাকিব পাৰে, কিন্তু মেক্সিমাম মানুহৰ ঘৰতে নাথাকে। আৰু সেইবিলাক তেতিয়াহে আমাৰ নৱপ্ৰজন্মই দেখিব, তাৰ কাৰণে এই পূজাখনত ধুনীয়াকৈ এইবিলাক বস্তুৰে সজাইছে। আৰু প্ৰতিমাখন চাওক, আৰু ইয়াৰ ডেক'ৰেশ্যনটো চাওক কি ধুনীয়া। আৰু এতিয়া যাম আমি ক'ত যাম? উলুবাৰী ফ্লাইঅভাৰ। এখন হৈছে উলুবাৰী ফ্লাইঅভাৰ। ইয়াতে চাওক কি ধুনীয়াকৈ লাইটিং কৰিছে। মই কেমেৰাটো বেক কৰি দিছোঁ। এইখন আছে উলুবাৰী ফ্লাইঅভাৰ, কি ধুনীয়াকৈ কৰিছে। আৰু আমি ক'ত যাওঁ নাজানো, য'তে পূজা দেখিব ত'তে সোমাম, আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। মইনাই দেখিছেনে? হেলমেট পিন্ধা নাই, কিন্তু আপোনালোকে ক'বই। হেলমেট আনিব পাৰোঁ। পিন্ধিলে চুলি বেয়া হ'ব যে, সেইকাৰণে পিন্ধোঁ। চুলি বেয়া হ'ব কাৰণে পিন্ধা নাই। চাই থাকক ভিডিঅ'টো, পূজাৰ মণ্ডপত লগ পাম। বাই বাই। এতিয়া আমি আহি পালোঁ লতাশিল। বলক আমি লতাশিলৰ পূজা চাওঁ। এই যে ফটো উঠি আছে, এইজন কোন চিনি পাইছেনে? এইজন এজন এক্টৰ হয়, অসমীয়া এক্টৰ, আৰু চিনেমা কৰে, চিৰিয়েল কৰে। যিসকলে নামটো জানে কমেণ্ট কৰিবচোন আপোনালোকে। আমি পূজা চাই চাই ৰাতি আহি পালোঁ দীঘলী পুখুৰী পাৰ, আৰু ইয়াতে দেখিলোঁ ভাইৰেল কাপল মানস আৰু মনীষাক। ইহঁতে ধুনীয়াকৈ স্পাইৰেল পটেটো বনাই আছে, আৰু ভিৰো আছে। এতিয়া ৰাতি 2টা বাজিছে, তথাপিতো মানুহৰ ভিৰ আছে। দীঘলী পুখুৰী পাৰত এনেকুৱা হাজাৰ হাজাৰ মানস আৰু মনীষাৰ দৰে ল'ৰা ছোৱালী আছে, আৰু সিহঁতকো আপোনালোকে ছাপোৰ্ট কৰিব, মৰম কৰিব, উৎসাহিত কৰিব বুলি আশা কৰিলোঁ। আৰু এই পূজাখন চাওক, ইমান ধুনীয়াকৈ মণ্ডপটো সজাইছে। এইবিলাক চব বাঁহেৰে সজাইছে, কিন্তু দেখিবলৈ বাঁহ যেন নালাগে, নহয়নে বাৰু? আৰু মই ভুল হৈছিল, এইফালেদি নহয়, আচলতে এইফালেদি সোমাব লাগে আৰু সেইফালেদি ওলাবহে লাগে। বলক আমি ভিতৰত সোমাওঁ। চাওক প্ৰতিমাখনো ইমান ধুনীয়া, আৰু এইফালে চাওক চবে চেলফি উঠি আছে, খুব ধুনীয়া লাগিছে বাঁহৰ ঘৰটো। বাঁহ বুলি ক'বই নোৱাৰি,
প্ৰতিমাখন ভালকৈ দেখাও ৰ'বক আপোনালোকক ওপৰৰ পেণ্ডেলটো চাওক কিমান ধুনীয়াকৈ সজাইছে আৰু এইফালে আমি আৰু এখন পূজাত আহিলোঁ এইটো এটা বিল্ডিং হয় কিন্তু মানে আচল বিল্ডিং নহয় বিল্ডিংটো সজাইছেহে কিহেৰে সজাইছে নাজানো বাৰু কিন্তু ইয়াত টাচ কৰিব মানা কৰিছে হাতেৰে চুব মানা কৰিছে চাওক ভিতৰত কি ধুনীয়া মানুহৰ ঘৰৰ নিচিনা বিল্ডিং এইটো ক'বই নোৱাৰি মই প্ৰথমতে গমেই পোৱা নাছিলোঁ আচল বিল্ডিং বুলিহে ভাবিছিলোঁ পিছত কওঁতেহে গম পালোঁ যে এইটো আচল নহয় আচল বিল্ডিঙৰ নিচিনা ধুনীয়াকৈ দুৱাৰ খিৰিকী চব আছে আৰু প্ৰতিমাখন ধুনীয়া কিন্তু মোৰ কেমেৰাত ভালকৈ আহিছেনে নাই গম নাপাওঁ কিবা কেমেৰাটো জ্বলাৰ নিচিনা হৈ আছে মই দেখাই আছোঁ আপোনালোকক ধৰিব পাৰিছেনে নাই গম নাপাওঁ কিন্তু দুৱাৰ খিৰিকীবিলাক চাওকচোন পূৰা আচল বিল্ডিঙৰ নিচিনাই ধৰিবই নোৱাৰি ময়ে ধৰিব পৰা নাছিলোঁ আৰু এইফালেদি বাহিৰ ওলাই এইবিলাক ইটাৰ নিচিনা কিন্তু আচল ইটা নহয় এইবিলাক নকলি ইটা হয় মই যাওঁতে পিছফালেদি গ'লোঁ যে আপোনালোকক ভালকৈ সন্মুখৰ পৰা বিল্ডিংটো দেখুওৱা নহ'ল এতিয়া চাওক কি ধুনীয়াকৈ সজাইছে ন আচল বিল্ডিঙৰ দৰে গমেই নাপায় মই গমেই পোৱাই নাছিলোঁ পিছতহে গম পালোঁ আৰু এইফালে চাওক আমাৰ অসমীয়া সংস্কৃতিটো কেনেদৰে ধৰি ৰাখিছে বহাগ বিহু মাঘ বিহুটো দেখাইছে সম্পূৰ্ণকৈ বহাগ বিহুটো দেখাইছে আমি কি কৰোঁ মানে মাঘ বিহুত বহাগ বিহুত আৰু এয়া কাতি বিহুত আমি কি কৰোঁ সেয়াও দেখাইছে ধুনীয়া লাগিছে অসমীয়া সংস্কৃতিটো এনেদৰে জীয়াই ৰাখিছে আৰু এইখন হৈছে প্ৰাগজ্যোতিষ কলেজ আৰু ইয়াৰ ভিতৰত মানে এটা লাইটিং শ্ব' হৈ আছে আমি তাকে চাবলৈ আহিছোঁ ব'লকচোন ভিতৰলৈ যাওঁ ইয়াতে লাইটিং শ্ব' হৈ আছে আমি অলপ সময় থাকিলোঁ অলপ সময় চালোঁ লাইটিং শ্ব'টো ভালেই লাগিল প্ৰাগজ্যোতিষ কলেজৰ ভিতৰত আছোঁ ইয়াতে লাইটিং শ্ব' হৈছে আমাৰ চুইচ গেটৰ দুৰ্গা পূজা সমিতিৰ ফালৰ পৰা এতিয়া ৰাতি আমাৰ 2টা বাজে এই 2টা বজাতো মানুহ ভিৰ কমা নাই আৰু এইখনে লাষ্ট পূজা আৰু আজি নাচাওঁ কাইলৈ চাম আৰু বাকীখন আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই হেপী পূজা